নমস্কাৰ, আপোনালোকক মোৰ ইউটিউব চেনেল লিপিকাছ কিচেনলৈ স্বাগতম জনালোঁ। এইখিনি লোকেল নাৰ মাছ, বগীবিলৰ নদীত ধৰা মাছখিনি দেখিয়ে মোৰ ফ্ৰাই কৰি খোৱাতকৈ বইল কৰি খাবলৈ মন গ'ল আৰু সেয়েহে আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ কেনেকৈনো বইল বনাইছোঁ। এতিয়া মই মাছখিনি বাছি লওঁ। এতিয়া মোৰ মাছ ভজা হৈ গ'ল। মই মাছখিনি এনেধৰণে টিফিন এটাত লৈ লওঁ। এনেধৰণে টিফিনটোত লৈ লৈছোঁ। লৈ ইয়াত মই আদা নহৰু দিছোঁ। এইখিনি আদা নহৰু বটি লোৱা। তাৰপাছত এইখিনি খৰিচা দিছোঁ। এইখিনি খৰিচা মই থওঁতে আপোনালোকক দেখাইছিলোঁ ইয়াৰ আগৰ ভিডিঅ'টোত, আৰু আপোনালোকক কৈছিলোঁ মই খৰিচা দি মাংস মাছ বনাই খালে দেখুৱাম বুলি। সেয়েহে আজি সেইখিনি খৰিচাই হয়। এনেধৰণে আজি মাছৰ লগত বনাইছোঁ আৰু আপোনালোককো দেখুৱাম বুলি কৈছিলোঁ নহয়, সেয়ে আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু এয়া নিমখ আন্দাজমতে দিছোঁ। এনেধৰণে নিমখখিনি দি ল'ব। তাৰপিছত এয়া মোৰ ঘৰতে লগা কণ জলকীয়া এনেধৰণে তেলত ভৰাই থৈছিলোঁ। এতিয়া গধূলি হ'ল যিহেতু, সেইকাৰণে মই কণ জলকীয়া ছিঙি অনা নাই গছৰ পৰা, পকা হৈ আছিলে। ইয়াৰে কেইটামান দি দিওঁ বুলি ভাবিলোঁ। তেলত থ'লে জলকীয়াখিনি জ্বলাটো অকণমান কমি যায়, সেয়েহে মই এনেকৈ বেছিকৈ দি দিছোঁ। ইয়াত কিন্তু মই তেল নিদিওঁ আৰু বিলাহীও নিদিওঁ। বইল খালে মই সদায় ইয়াত হালধি নিদিওঁ। হালধিয়ে বইলৰ যিটো টেষ্ট সেইটো অকণমান কমাই দিয়ে, সেইকাৰণে মই হালধি একেবাৰে ব্যৱহাৰ নকৰোঁ। সদায় মই এনেকৈ হালধি নিদিয়াকৈ চব বস্তু বইল বনাওঁ। আৰু হালধি দিয়াৰ টেষ্টটো আৰু হালধি নিদিয়াৰ টেষ্টটো আপোনালোকে বনাই খাই চালেই গম পাব। এইখিনি মোৰ এনেধৰণে কৰিলোঁ, কৰি এতিয়া হৈ গ'ল। আৰু ইয়াত একো কৰিবই নালাগে, একেবাৰে ইজি। আপোনালোকে বনাই খাবলৈ খুব সোনকালে, আপোনালোকে যদি খুব লৰালৰিকৈ থাকে তেতিয়াহ'লে আপোনালোকে এনেকৈ বনাই খাব। এয়া এনেকৈ মই টিফিনৰ ঢাকনিখন বন্ধ কৰি দিছোঁ। বন্ধ কৰি দি এতিয়া মই ভাপত দি দিম। এতিয়া মই মাছখিনি ইলেক্ট্ৰিক ৰাইচ কুকাৰত এনেধৰণেৰে দি দিম। দি ভাত হোৱাৰ লগে লগে মাছখিনিও হৈ যাব আৰু আমাৰ ইয়াত একো কৰিবলগীয়া নাই, একেবাৰে ইজি মেথড। মাছৰ বইলখিনি হৈ গ'ল। এতিয়া মই কুকাৰটোৰ পৰা উলিয়াই দিম। এইখিনি মোৰ বইল মাছ আৰু খৰিচাখিনি আপোনালোকে দিওঁতে সদায় পানীখিনি চেপি দিব। যদি খৰিচাখিনি চেপি নিদিয়ে তেতিয়াহ'লে মাছটো খাবলৈ তিতা হ'ব। আৰু এনেধৰণে আপোনালোকে বনাই খাব, একেবাৰে সহজ ৰেচিপি, য'ত আপোনালোকৰ একোনো কষ্ট নহয় আৰু ভাতো হ'ব, লগতে মাছৰ তৰকাৰীও হ'ব। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আপোনালোকে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।